মহাৰাজ অজৰ দিনত এইখন ঠাইত কম ভোগ কৰি ভোকে লাগে পাই এই মাছ কি কলি এই মাছ হে কৈছ এনে আগৰ দিনৰ ৰৌ মাছ তুই ইমান দাম কৈছ না ইমান মজা গাই দিও কি হ'ল এই ৰৌ মাছ ইমান ইমান হয়হে হপায় মাখন বিধে বিধে ফল তোক কলো নহয় গছৰ ফল নকৰি তলখন একেবাৰে বহি থাকে কিন্তু সেইবিলাক আমাৰ মনৰ মুখত নিদিয়ে একেবাৰে গছৰ সতেজ ফল ছিঙি খাইছিলো কয় যে দিন কলৈ গ'ল বুজিছ মজা গাই ক'লেহে বুজি নক'লে ক'বা বুজিব এইবোৰ সকলোবোৰ হৈছে মহাৰাজ দশৰথৰ বাবে হয় বাৰু দেই আগতে অজৰ মহাৰাজ বুলি ন অতি কমেও এমাহ দুমাহ মূৰে মূৰে বজাৰ খবৰ লয়হি ওজৰ আপত্তি নিজ কাৰণে শুনে তোৰ অভাৱেই হওক দুখী বিচাৰেই হওক ঠাইতে সমাধান কিন্তু এইজনলৈ আকৌ কি চাবা এই নিজৰহে ৰূপৱতী ৰাণীকেইজনীক লৈহে ব্যস্ত সেইকাৰণে বুজিছ সেইকাৰণে আগলৈ খাবলৈ খুটিবলৈ পিণ্ড দিবলৈও হয় এইবিলাক কথা কেনেবাকে যদি ৰজাৰ কাণত পৰে আমাৰ দুটাই লেঠাই থাকিব একে কোবে জমা আলহী হ'বগৈ লাগে এতিয়ানো কম বয়সী আছো নে হয় বাৰু এতিয়া পিতামহৰ দিনত এইখন ৰাজ্য আহিব পাৰে ইমান যে বেজা লাগিছে আমিহে জানো যোৱা 5 বছৰ ধৰি অনাবৃষ্টি এই আমাৰ দৰে সাধাৰণ প্ৰজালৈ কি জীয়াটো ভুগিছে ৰজাই খবৰ ল'বলৈ আহি পালেনে ময়ো কালিহে উত্তৰ সীমা বজাৰ কি গাঁৱৰ লোকসকলৰ সৈতে মই ইয়াত থৈ আহিছোঁ সময়ত আকৌ গৈ নাপালে সেই আটাই খাই জীৱ যাব এতিয়া বল আমি ঘৰলৈ যাম ঘৰ হেৰি নহয় বল এই কথাটো ভালকে বুজা বুলি আহিছিলোঁ একদম আকৌ কওঁ নে কি সঁচাকে কওঁ নে সঁচাকে ক একেবাৰে কৈ দিওঁ আৰু তেতিয়াহ'লে এনেই তোৰনো কিমান কৰিব এই লাজিবিলাক পাই গাই তাৰ লাষ্টটো চাগে তাপাক কৰি ধৰিলে হ'ব মোৰ একো মন যান গাই দিও তোৰ মানুহটো কিন্তু বৰ ভেজাল মানুহ তইও কিন্তু মানুহটো বৰ আহল বহল মানুহ দে কথাবোৰ বৰ আহল বহল কৈয়ে ভাবো এই মন যান গাই কথা এটা সুধো বুলি ভাবিছো সুধিলে কোনো সময় বেয়া নোপোৱা নহয় মানে মই বগলীটোৰ দৰে ইমান ওখ হৈ আহিলো কিন্তু তই ইমান চাপৰ হৈ ৰখিলি কি হয় মই চাপৰ হ'ব পাৰোঁ তোমাতকে বুদ্ধি মোৰহে আছে বুদ্ধি ময়ো যায় হ'ব বাৰু দে আমি কম বেছি কৰি ল'ম বাৰু কিবা এটা কৰি মই মেনেজ এটা কৰিম এতিয়া আমি যাওঁ বেলি দুবিলে আকৌ বৰ